নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত অতি শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা চলিত মাহতে পিএম কিষাণৰ একাদশ কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে হিতাধিকাৰীৰ তালিকা pmkisan.gov.in ত চাব পাৰিব কেনেকৈ চাব হিতাধিকাৰীৰ তালিকা পিএম কিষাণৰ ৱেবছাইটত লগইন কৰিব লাগিব ইয়াৰ পাছত ফাৰ্মাৰ্ছ কৰ্ণাৰ অপশ্যনটোত ক্লিক কৰিব লাগিব তাৰ পাছত বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব লাগিব ইয়াৰ পাছতেই নিজৰ জিলা ব্লক গাঁও বাছনি কৰিব লাগিব তাৰ পাছত গেট ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিলে চাব পাৰিব হিতাধিকাৰীৰ তালিকা সমস্যা সন্মুখীন হলে ফোন কৰিব পাৰিব টোল ফ্ৰী নম্বৰত 180018015551 নম্বৰত ফোন কৰি সমস্যাৰ বিষয়ে জনাব পাৰিব আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ শীঘ্ৰেই 3000 টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 1250 টকা লাভ কৰিব বিপৰীতে অহা বছৰৰ পৰা 3000 টকাকৈ ধন বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ এনেদৰে অৰুণোদয় আঁচনিৰ অধীনত 35 লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য বান্ধিছে চৰকাৰে শুক্ৰবাৰে এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ বিত্ত আৰু উদগনি সকাহ আঁচনিৰ অধীনত মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে দেশৰ 5খন ৰাজ্যৰ তালিকাত অহম নাম ৰখাৰ লক্ষ্য বৰ্তমান অহম দেশৰ তলৰ পৰা 6 নম্বৰ স্থানত 40 পৰা 42% অপৰাধ হ্ৰাস পাইছে অসমত অহা 3 মাহৰ ভিতৰত 10,000 লোকে লাভ কৰিব